এয়া আজি সুধি পতা হৈছে এইখিনি 13 দিনৰ দিনা কৰা হয় আৰু লগতে পুৰোহিত আহিছে তাৰপিছত দেউতা বনাই লৈছে আজি অৱশ্যে দুজন পুৰোহিত আহিছে আৰু এজনে কিবা কালি সহস্ৰপাত নেকি সেইটো কৰিব সেইটো পূজাই হয় সেইটো একেলগে কৰিব এইটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ চমুকৈ দেখাইছোঁ আৰু ইয়াৰ লগতে মই অহাকালি যিখিনি ভিডিঅ' আছিলে সপোন দি ৰাতি নামখিনি সেইখিনি ইয়াতে দি দিছোঁ সেইখিনি চাবচোন ভিডিঅ'টোৰ লগতে নামখিনি চাবলৈ বহুত ভালেই হৈছে আপোনালোকে চাবচোন ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া চাই থাককচোন ভিডিঅ'খিনি আপলোড কৰোঁতে মোৰ কেইদিনমান দেৰিয়ে হ'ল আপোনালোকে চাবচোন ভিডিঅ'টো naam সুন্দৰ নামৰ পৰিৱেশ এটা কৰি তুলিছে পাঠকে বহুত ধুনীয়া গাইছে মই গোটেই ভিডিঅ'টো দেখুওৱা নাই কাৰণ ইমান দীঘলীয়া হৈ যাব যে যিখিনি ধৰি ৰাখিছিলোঁ মোবাইলত সেইখিনি দেখাইছোঁ চাওকচোন আপোনালোকে